हाई फ्रेंड्स, मैं आज आपनालोকক राति बासी थका भातेरे कुरकुरी बनाबले देखाम। आमार जितु भात राति खोৱাৰ पिছত किछु संख्यक भात बासी যায়, जिखिनि आमी सदाय पिछदिनाখন माने ताक वेस्ट जोৱাৰ अवस्था হয়। गतिके সেইখিনি भातेই मैं मिक्सित এনেকৈ गुड़ी কৰি मारि লৈছোঁ। तात এতিয়া आधाखिनि भातखिनिर পৰা मैं आधाखिनि भातत कालार दिम, फुड कालार दिम और बाकीखिनि मैं बगाके बनाम। এতিয়া এই भातखिनि दियार আগতে मैं फेरि দি लওঁ। ইয়াত দিম प्रयोजन হ'ব মোক जलकिया गुड़ी, आजवाइन और निमख और फुड कालार, बस इमानेই। এইটো একচুৱেল मैं बीट এটা পিহি তাৰ ৰস উলিয়াই লৈছোঁ ইয়াত দিবলৈ কালাৰ কৰিবলৈ। आर्टिफिशियल फुड कालारটো ইমান ভাল নহয় বাবে मैं नेचारेल कालार बीटটো पिसि तार रस उलियाई ইয়াত कालार दिम। এতিয়া হ'ল এতিয়া দিম অলপমান জলকীয়া গুড়ি, আজৱাইন, আজৱাইনখিনি এনেকৈ হাতত লৈ ক্ৰাছ কৰি পেলাই ইয়াত দিব যাতে গোন্ধটো ওলাই যায়। তাৰপৰা এই বস্তুকেইটা দি সম্পূৰ্ণ জলকীয়া আজৱাইন আৰু নিমখ দি আপোনালোকে এনেধৰণে ভালধৰণে মিলাই ল'ব। মিলাই লোৱাৰ পিছত ইয়াৰে আধা আপোনালোকে কালাৰ দিবলৈ উলিয়াই ল'ব। এইখিনিত মই কালাৰ মিক্স কৰিম আৰু ইয়াত আপোনাৰ বগাকে ৰাখিম। এইখিনি আপোনালোকৰ বিটৰ কালাৰ দিয়াৰ কাৰণে কি ধুনীয়া ৰং এটা আহিছে ভাতখিনি, আৰু এইখিনি কালাৰ নিদিয়া ভাতখিনি। এতিয়া এই ভাতখিনিক মই এখন কাপোৰৰ মাজত সৰু ফুটা এটা কৰি লৈ ভাতখিনি তাত দি দিম। এখন কাঁহীত মই তেল সানি লৈছোঁ, তাত এই কুৰকুৰেটো এনেকুৱা ধৰণে ষ্টাইলেৰে উলিয়াই দিম। এতিয়া আপোনালোকে চাওক এইটো বনোৱাৰ পিছত কি ধুনীয়াকৈ ওলাই গৈছে, দেখিবলৈ কেনেকুৱা ধুনীয়া হৈছে। এই ধৰণে মই আটাইখিনি মানে বিটৰ কালাৰ দিয়া ভাতখিনি এনেকুৱা ধৰণে কুৰকুৰি কৰি ল'লোঁ। আপোনাৰ বাকীখিনি যিখিনি মই কাশ্মীৰী মিৰ্চ দিয়াৰ কাৰণে এইটো কালাৰ হৈছে, এতিয়া এইখিনিক আকৌ টোপোলাত ভৰাম। এইখিনি মই আনখিনি কাশ্মীৰী মিৰ্চ দিয়া কুৰকুৰিখিনি উলিয়াইছোঁ। এয়া চাওক আপোনালোকৰ ফুড কালাৰ বিটৰ কালাৰ দিয়া ভাতখিনি আৰু কাশ্মীৰী মিৰ্চ দিয়া এইখিনি। এতিয়া আপোনালোকে এইখিনি ৰ'দত দি সম্পূৰ্ণ শুকুৱাই ল'ব। শুকুৱাই লোৱাৰ পিছত কেনেকুৱা হ'ব মই আপোনালোকক দেখাম। বৰ্তমান মই ইয়াক ৰ'দত দিবলৈ লৈ গৈ আছোঁ। মোৰ এই ভাতৰ কুৰকুৰিটো চাওক আপোনালোকৰ ৰ'দত শুকুৱাৰ পিছত কুৰকুৰিবোৰ এনেধৰণে শুকাই যাব, আৰু তাৰপিছত আপোনালোকে তেলত ভাজি এই কুৰকুৰিটো যেতিয়াই তেতিয়াই মন যাব খাব পাৰিব। আৰু মই আজিৰ এই ৰেচিপিটো মোৰ আইতাই শিকোৱা ৰেচিপি আছিল, ভাতৰ পৰা বনোৱা কুৰকুৰি। তেওঁ আইতাই মোক শিকাইছিলে যে এনেকৈ ভাত নষ্ট নকৰি তহঁতি কুৰকুৰি বনায়ো খাব পাৰিবি। এইটো তেলত ভাজি এবাৰ খাই চাব, খাই কেনেকুৱা পালে মোক কমেণ্টত জনাবলৈ নাপাহৰিব কিন্তু। আৰু চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি আৰু এই ভিডিঅ'টোক লাইক শ্বেয়াৰ কৰিব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ।